বুৱাৰী যলৈকে যায় সিও বোলে পিছে পিছে ঘূৰি ফুৰে। যলৈকে যায় বুঢ়াক লগত পুকুৱা পুকুৱা সি ঘূৰি ফুৰে। বুৱাৰী যদি 10 দিন নাহে সিও বোলে তাতেই থাকে। বুঢ়াক যদি 10 দিন নাহে সিও 10 দিনে তাত থাকিব। বজাৰ সমাৰ কৰি লাল চাল মাছে মঙহে কিনি খাই পুৰা এনজয়। বজাৰ সজা কৰি লাল চাউল কিনি মাছে মাংসই কিনি তাত লৈ গৈছে। মমতাজ শ্বাহজাহান আৰু জংকি পানৈৰ দৰে অমৰ প্ৰেম কাহিনী আপুনিও হয়তো বহুত শুনিলে। আজি আমি আপোনালোকক শুনাম আৰু দেখুৱাম অসমৰে এজন 62 বছৰীয়া বৃদ্ধৰ প্ৰেম কাহিনী। প্ৰেমত ঘূৰিছে ভূমণ্ডল, তাতে আকৌ শৰতৰ কাল। প্ৰেমে নামানে বয়সৰ সীমনা, সেই কথাষাৰ যেন প্ৰমাণ কৰিছে এই বৃদ্ধৰ প্ৰেম কথাই। প্ৰেম মানে একেবাৰে ছুপাৰ হিট শহুৰ বোৱাৰীৰ ইজনে সিজনক এৰিব নোৱাৰা প্ৰেম। এবছৰ দুবছৰ নহয়, বিগত 5 বছৰে ধাৰাসাৰ চলি আহিছে শহুৰ বোৱাৰীৰ হিয়া দিয়া আৰু নিয়া। ৰ'ব, প্ৰথমে দুয়োকে চিনাকি কৰাই দিওঁ। এইজন হৈছে কঠীয়াতলীৰ বৰখোলাৰ 62 বছৰীয়া দুৰ্দান্ত প্ৰেমিক বিজয় ডেকা, আৰু এইগৰাকী হৈছে 35 বছৰীয়া বিজয় ডেকাৰ বোৱাৰী। কিন্তু বোৱাৰীৰ প্ৰেমত পৰি শহুৰেকে খাইছে হাবাথুৰি। বোৱাৰীৰ মৰম খনা লাৰু পিঠাবোৰ খাই খাই পাহৰি পেলাইছে নিজৰ পত্নী আছে বুলি। প্ৰেমিকা বোৱাৰীয়েকক লৈ আকৌ ঘূৰি ফুৰে নিজকে ডেকা বুলি ভাবি। দুয়োৰে প্ৰেমৰ বাবে ঘৰত এতিয়া অশান্তি, কেৱল অশান্তি। দুয়োৰে প্ৰেম কাহিনী শুনি আচৰিত এতিয়া কঠীয়াতলীবাসী। এয়া কি চলিছে? বৃদ্ধই নিজৰ বয়স ফাটিছে বুলি পাহৰিছে নেকি? দিন মাহ বাগৰিল, দুয়োৰে হিয়া দিয়া আৰু নিয়া পূৰ্ণ পৰিল। স্বামীৰ মৃত্যুৰ পাছত কণমানি সন্তানটি শহুৰেকৰ হাতত ধৰি চলি থাকিল। পাছত নিজৰ সন্তানটিৰ প্ৰতিও যেন মৰম কমি আহিল। শেহতীয়াভাৱে বিজয় ডেকাই বোৱাৰীকক লগত লৈ ৰহাৰ দেওবালীৰ বোৱাৰীৰ পিতৃৰ ঘৰত ৰাস চাবলৈ গৈছিল। প্ৰথমে সকলো ঠিকেই আছিল, পিছত আকৌ সেই কথা আহি বিজয় ডেকাৰ পত্নীৰ কাণত পৰিল। তাৰ পাছত ৰণচণ্ডী মূৰ্তি ধৰি দেওবালীত উপস্থিত হ'ল ডেকাৰ পত্নী। পত্নী অহাৰ খবৰটো পাই ডেকাই দিলে পলাই পত্ৰ। সন্ধিয়া বৰখোলাৰ ঘৰত ডেকা উপস্থিত হৈ পত্নী আৰু কন্যাক মাৰধৰ কৰে। লগে লগে ডেকাৰ ঘৰত চলিল কুৰুক্ষেত্ৰ। কাজিয়া চাবলৈ ভিৰ বাঢ়িল ওচৰ চুবুৰীয়া। আৰক্ষীয়ে আহি লৈ গ'ল দুই প্ৰেমিক প্ৰেমিকাক থানালৈ। শহুৰ বোৱাৰী এতিয়া থানাৰ আলহী। বোৱাৰীৰ সৈতে প্ৰেমৰ বিষয়ে কি কয় বৃদ্ধ প্ৰেমিক বিজয় ডেকাই। ভাল পাওঁ বুলি কয়। আপোনাৰ কি হয়? আপুনি ভাল পায়? অঁ, ভাল পাওঁ। সদায় কৈ থাকে ভাল পাওঁ সদায় কয়। আপুনি এতিয়া ভাল পায় নেকি? অঁ, ভালেই পাওঁ বুলি। কিমান দিন ভাল পাইছে আপোনালোকে? অঁ, সেইটো আৰু 2 বছৰ। 2 বছৰ হ'ল। কি কয় প্ৰেমিকা বোৱাৰীয়েকে? সদায় এটা কথা কৰি থাকে, কৰিয়ে থাকে। কি কয়? সেই জীয়েকৰ লগত যোৱাই দিয়ে, আগৰ পাই দিয়ে, শুনিব পায়। আপোনালোকে ভাল পোৱা আছে নেকি দুইজনৰ? আগৰ নাই একো নাই চাই। এতিয়া কি হৈছে? যে সেইবিলাক কোৱাৰ কাৰণে চাই তেওঁতো বুলি আপোনাৰ আগত শিকা পাৰিছোঁ। তেওঁতো কৈছে আপুনি ভাল পায় বুলি। আপুনি ভাল পায় নাপায়? পইচা যেতিয়া কৰে আৰু চাই তেনেকৈ নহয় বুলি ক'ম। এতিয়া ধুনীয়াকৈ যেতিয়া সদায় চাৰ্জ কৰি থাকে নহয়, আপুনি ভাল পায় নাপায়? আৰু চাই বোৱাৰী মানে হৈছে নিজৰ কন্যা। নিজৰ কন্যাৰ সৈতে এনেধৰণৰ সম্পৰ্কত গঢ়ি উঠাটো কিমান লজ্জিত কথা আপুনি এবাৰ বিবেচনা কৰক। কোন দেশে আজি সমাজ, কোন দেশে ধাৱবিত হৈছে আজিৰ এই আধুনিক মানুহ।